মোৰ চেনেল জিবিচিকে ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰিব লৈছোঁ আৰু যিহেতু আজি গাড়ীৰ ভিতৰৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু আমি আজি যিহেতু এজেগালৈ গৈ আছোঁ আৰু এতিয়া যিহেতু দুপৰীয়া 12 বাজি পাৰেই হ'ল বেছিয়ে হ'ল চাগে 1 মানেই বাজিলে আৰু পাৰ্টি এটা খাবলৈ গৈছোঁ কিন্তু দেই আৰু কোন জেগাত গৈছোঁ আৰু কোনে পাৰ্টি দিছে আপোনালোকক সকলোবোৰ দেখুৱাম আৰু আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে চাব কিন্তু ভাল লাগিব চাই থাকিব এফালে আমাৰ ধুনু বেটা হাই কৈ দিয়া ভালনে সুধাছোঁ চবকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চবেই কোৱা আমাৰ চেনেলটো তোমালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো চাই থাকা এতিয়া আকৌ দিয়া সকলোবোৰ আহিছোঁ ক'ত নাগা কিচেন আৱাৰ গেং হাই কৈ দিয়া আৰু আজি আহিছোঁ আমি খোৱাঙত থকা নাগা কিচেন ৰেষ্টুৰেণ্টখনলৈ আৰু বহুত দিনৰ পৰা যিহেতু আহিম ভাবি আছিলোঁ আৰু মিলি গ'ল আজি যিহেতু আমাৰ ইয়াত আজি এটা পাৰ্টি আছে ৱেডিং এনিভাৰ্চাৰী পাৰ্টি যিহেতু আমাক দীপজ্যোতি দাই দিম বুলি কৈ আছিলে আৰু সেইকাৰণে আমি তালৈ আহিছোঁ আৰু নাগা কিচেনৰ ভিতৰত চাওকচোন ইমান ধুনীয়াকৈ লিখা আছে নাগা কিচেন আৰু লগতে লিখা আছে অসীমত যাৰ হেৰাল সীমা আৰু আপোনালোকে নিশ্চয় বহুতে চাগে অসীমত যাৰ হেৰাল সীমা পঢ়িছে কাঞ্চন বৰুৱাৰ কিতাপ আৰু মোৰ যিহেতু খুবেই প্ৰিয় হয় অসীমত যাৰ হেৰাল সীমাখন আৰু কোনে কোনে পঢ়িছে বাৰু এখন জনাবচোন কমেণ্ট কৰি মোক আৰু এইফালে আমিও এতিয়া ওপৰলৈ গৈ আছোঁ যিহেতু সকলোবোৰ ওপৰলৈ গ'লেই আৰু এইফালে আমাৰ মাধুৰ্য বেটা আৰু আমাৰ ইউভিন বেটাই আপোনালোক সকলোকে হাই কৈছে দেই আৰু দুইটা ইমান ধুনীয়াকৈ বহি আছে ওপৰত গৈ আৰু কি বুলি কয় চিপছ খোৱাত ব্যস্ত হৈ আছে দুইটা যিহেতু কোন আহি গ'লে নাগা কিচেনত পাৰ্টি খাবলৈ পাৰ্টি এনিভাৰ্চাৰী পাৰ্টি দুইজনৰে হৈ গ'ল এতিয়া আমি বিলেটেড পাৰ্টি দি আছে তেতিয়া আৰু এইফালে আমাৰ দীপজ্যোতি দা আৰু পল্লৱীক এনিভাৰ্চাৰী শুভেচ্ছা জনাই আমাৰ ফালৰ পৰা সৰুকৈ গিফ্ট এটা দিলোঁ আৰু এইফালে আমাৰ মনজিত দা আৰু পাইলৈকো তেওঁলোককো এনিভাৰ্চাৰী শুভেচ্ছা জনাই একেই সৰুকৈ গিফ্ট এটা দিছোঁ আৰু আমাৰ ফালৰ পৰা যিমান পাৰিছোঁ আৰু এইফালে খাবলৈ বহি গ'ল দীপজ্যোতি দা আৰু পল্লৱী তেওঁলোকৰ চিকেন থালি এইবোৰ আইটেম দেখাই দিছোঁ চিকেন গ্ৰেভি তিল চিকেন চিকেন ফ্ৰাই চুইট ডিছ আলু পিটিকা কি হ'ল কথা কোৱা এইটো নাগা চিকেন থালি কিমান আইটেম আছে চাওক 2 3 4 5 6 7 8 9 10টা আইটেম আছে আৰু চাটনি 3টা সৈতে 13 আৰু এইফালে থালিটোত আছে 1 2 3 15টামান আছে পৰ্ক মাটি দাইল তাৰপাছত পৰ্ক কাৰী লাইৰ লগত আৰু পৰ্ক ফ্ৰাই দাইল আছে বেঙেনা ফ্ৰাই আছে বহুত আইটেম আছে এইবোৰ এইকেইটা হৈছে এই দুটা আমাৰ পৰ্ক আছামিজ পৰ্ক থালি আৰু এইফালে আমাৰ তিনিখন আছে চিকেন থালি আছামিজ চিকেন থালি আৰু এটা নাগা চিকেন থালি আৰু এইফালে আমাৰ দীপজ্যোতি দাই পাপৰ খাই ষ্টাৰ্ট কৰি দিলে খোৱাতেও পল্লৱীয়ে চাই আছে মুখৰ আগত খানা লৈ খাব লাগে খোৱা এইফালে আমাৰ মিছ পাইলে লৈ আছে কোনো বহি গ'ল খাবৰ কাৰণে ন খাই পাইল খুব টেষ্টি আপোনালোকে একবাৰ আহি ট্ৰাই কৰি যাব পাৰে নাগা কিচেন ন পল্লৱী কেনেকুৱা লাগিলে মোৰ বহুত সোৱাদ লাগিলে খাই আপোনালোকে এবাৰ আহি চাব টেষ্টটো জুতিটো লৈ চাব তেনেকুৱা পাইবা আমি ভাল পাইছোঁ আৰু এইফালে আমাৰ দুইটা অকণমানি চেলফি তোলাত ব্যস্ত হৈ আছে বাই
খাইবোৰ হৈ গ'ল এতিয়া আমি এতিয়া আমি যাবলৈ ওলাইছোঁ এবাৰ আহিব ইয়াত খুব টেষ্টি ইয়াৰ খানা আৰু আমি ভাল পালোঁ আৰু আমিতো খুব ভাল পালোঁ এতিয়ালৈকে আপোনালোকে একবাৰ ট্ৰাই কৰিবলৈ আহিব নিশ্চয় নাগা কিচেন আৰু নাগা কিটচেনৰ পৰা ওলাই আহি আমি এতিয়া এটা পেট্ৰল পাম্পত ৰৈছোঁহি য'ত আমি ভাবিছোঁ অকণমান আমি তেল ভৰাই লওঁ গাড়ীখনত আৰু এয়া ইমান ধুনীয়া পেট্ৰল পাম্পটোৰ আগফালৰ ডোখৰ চাওকচোন অকণমান দেখাইছোঁ আপোনালোকক আৰু এতিয়া তেলটো ভৰাই লওঁগৈ আমি এইজনী বাজনী চোৱা এইখন গাড়ীত আছিলে একেলগে অহা যে দেই এই কাক তই কৈ দিয়া বাক কোৱা তোমাৰ নামটো কিনো নামটো ইভিন শইকীয়া অ ক'ৰ পৰা আহিলা ৰিৱাজটো মাৰি দিম দেই বাবা এইটো অ ঘৰৰ পৰা আহিলা তোমাৰ নামটো কি তোমাৰ ভালনে সোধাচোন মই ভাল 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 তোমাৰ ভালনে 700 ই ভাল অ ভাল কি খাইছা তুমি চিপছ খাইছোঁ কোৱা চিপছ খাইছা তুমি যে ইমান গুলুমুলু হয় নাই এইফালে তামোল দি আছে কিমান দিন দাদা 700 অ পেট্ৰল এই জেগাটোৰ নামটো কি ন বেটনি খোৱাং বেতনী এইটো একমাত্ৰ পেট্ৰল পাম্প ন য'ত তামোল খাবলৈ দিয়ে এয়া চব তেল ভৰালে আপোনালোকৰ নামটো কি কি কৈ দিয়কচোন নমস্কাৰ মোৰ নাম নীলাক্ষী বৰুৱা আৰু আপোনাৰ নমস্কাৰ মোৰ নাম হিমাশ্ৰী বৰুৱা অঁ ভাল লাগিলে দেই আপোনালোকৰ তামোল দিয়া পঠাটো অটত আহিছে ভালে তেল ভৰাই আছে আৰু এইফালে ইমান ভাল লাগিছে তেওঁলোকে ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰে যেতিয়া পেট্ৰল ভৰাবলৈ অহা মানুহক তামোল পাণ এখন দি পিনে এয়া চব আমাৰ অসমীয়া তামোল পাণ সেইফালে ইমান ধুনীয়াকৈ দিয়ে বাইদেউহিতি জ্যোতিদা আৰু পল্লৱী ফটো ছেশ্যন কৰি আছে ধুনীয়াকৈ ফটো ছেশ্যন কৰি আছে আজিৰ দিনটো কেনেকুৱা লাগিলে আপোনালোকৰ কওকচোন বঢ়িয়া লাগিলে আগলৈ এনেকৈ যাবনে হা নিশ্চয় পল্লৱী কেনেকুৱা লাগিলে অঁ আমি অকণ দূৰলৈ যাম ন তেতিয়া অঁ ইমান ধুনীয়াকৈ বনাইছে ভাল লাগি গৈছে আৰু এইফালে আমাৰ পাইলিয়াক আহি গ'ল চেলফি তুলিব ব্যস্ত পাইল চোৱা এইফালে হেৰিয়া পাইলিয়া আহি গ'ল তোমাৰ কেনেকুৱা লাগিল আজি ফুৰি খুব ভাল লাগিলে খুব এনজয় কৰিলোঁ আমি আজি আৰু নেক্সট ডেষ্টিনেশ্যন আমাৰ ক'ত হ'ব ডেষ্টিনেশ্যনটো এতিয়ালৈকে ডিচাইড কৰা নাই কৰিলে নিশ্চয় জনাম জলদি ভিডিঅ' এটা পাব এই আমাৰ শইকীয়া ফেমিলি এইটো আমাৰ চিট্টু শইকীয়া গাড়ীৰ ভিতৰত আৰু আজিলৈ ইমানতে মই মোৰ ভিডিঅ'টো শেষ কৰিছোঁ আৰু পুনৰ নতুন এটা ভিডিঅ' আপোনালোকৰ কাষলৈ আহিম আজিলৈ আহোঁ তেন্তে বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব